যি এইমাত্ৰ ইয়াতে মানে প্ৰতাপখাটা পাৰ্ট 1ত বুথ লেভেলৰ এখন মিটিং চলি আছে যে বুথ লেভেলৰ মিটিঙত এইখন গাঁৱৰ মানুহে শিলডল ভাঙি ইয়াতে আহিছে। গতিকে ইয়াৰ পৰাই একদম স্পষ্ট প্ৰমাণ যে এইবাৰ BTC-বাসী ৰাইজে প্ৰমোদ বৰক আৰু বিচৰা নাই। প্ৰমোদ বৰৰ মিছা কথা, প্ৰতাৰণা, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ প্ৰতি মানুহ অতিষ্ঠ হৈ গৈছে। গতিকে এইবাৰ BTC-বাসী ৰাইজে প্ৰমোদ বৰক ওফৰাই তাৰ ঠাইত আকৌ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTC-ৰ চিফ বনাবৰ কাৰণে কিন্তু সাজু হৈ আছে। কেৱল আৰু কেৱল BTC-বাসী ৰাইজে আশা কৰি আছে কেতিয়া BTC নিৰ্বাচন আহিব, কেতিয়া প্ৰমোদ বৰক আঁতৰাই তাৰ ঠাইত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTC-ৰ চিফ বনাব পাৰিব। ৰাইজক মই এটাই আহ্বান জনাম যে হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াৰ 15 বছৰীয়া যে শাসনকালত যিখিনি উন্নয়ন হৈছিল, এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেই 5 বছৰত কিন্তু উন্নয়ন একেবাৰে স্তব্ধ হৈ আছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিখিনি উন্নয়ন কৰিছিল সেইখিনিতে কিন্তু ৰৈ আছে, এখোজো আগুৱাই যোৱা নাই। গতিকে প্ৰমোদ বড়োৰ মিছা কথাৰ যাতে আৰু কোনো ভুল নাযায়, আপোনালোকে BTC-ৰ স্বাৰ্থত, BTC-ৰ উন্নয়নৰ স্বাৰ্থত, BTC-ৰ সকলো জাতি জনগোষ্ঠীৰ মাজত একতাৰ স্বাৰ্থত সকলোৱে আপোনালোকে অহা BTC নিৰ্বাচনত BTC নিৰ্বাচনত BPF দলক অৰ্থাৎ নাঙলৰ ছবিত সকলোকে ভোট দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। ৰাইজৰ সঁহাৰিটো আপোনালোকে নিজে দেখা পাই আছে। আজিৰ যিটো দিন, এই দিনত ইমান মানুহ কৰ্মব্যস্ত থাকে, তথাপিও আজি যি আমাৰ বুথ সন্মিলনী আমি কৰি আছোঁ, যিখিনি বুথত যিখিনি যাই আমি মত বিনিময় কৰি আছোঁ, তাতে আপোনালোকে দেখা পাইছে ইমান কাম ব্যস্ততাৰ মাজেদিও আমাৰ বুথ কমিটিবিলাকত আমাক সহায় কৰাৰ কাৰণে বা আমাক সহযোগ কৰাৰ কাৰণে যথেষ্ট সঁহাৰি জনাইছে। ইয়াৰ যোগেদি এইবাৰ আমি নিশ্চিন্ত, ফকীয়াগ্ৰাম যে এইবাৰ BPF দলে উদ্ধাৰ কৰিবলৈ গৈ আছে, ইয়াৰ পৰা আমি একদম নিশ্চিন্ত হৈ আছোঁ। ইতিমধ্যে BJPৰ যিজন EM আছে বা পৰিষদ আছে, এই ক্ষেত্রে ধর্মীয় সংখ্যালঘুক বিভিন্ন ধরনের প্রভাবিত করার কারণে প্রচেষ্টা অব্যাহত রাখছে। এই ক্ষেত্রে আপনারা BPF হিসেবে কি রাস্তা অবলম্বন এজন ৰাজনেতা হিচাপে সেইটো কৰাটো আমি অকল BPF দল হিচাপে নহয়, যিকোনো দলে এইটো গ্ৰহণ কৰি ল'ব নোৱাৰে। আমি BPF-ও লোৱা নাই, আৰু আমি যিখিনি খবৰ পাওঁ বা আমাৰো মাজত অন্যান্য দলৰ মাজত দলীয় হিচাপত নহয়, বন্ধুত্বৰ খাতিৰত আমি যেতিয়া মানে ক'তবা চাহ একাপ খাওঁ বা অলপ মত বিনিময় কৰোঁ, তাতে অন্যান্য দলৰ পৰাও আমি এইখিনি শুনিবলৈ পাওঁ যে তেখেতৰ প্ৰতি অকল মাইনৰিটি বুলি নহয়, মাইনৰিটিকতো যি প্ৰতাৰণা কৰিছে অকল মাইনৰিটি নহয়, গোটেই সমষ্টিবাসীকে তেওঁ প্ৰতাৰণা কৰিছে। কিয়নো তেওঁ যিটো আজিৰ দিনত ইয়াত ফকীয়াগ্ৰামৰ পৰা জিকি পেলাই EM-ৰ দায়িত্ব পাইছে, ইমান ক্ষমতা পাইছে, কিন্তু তেওঁনো কি কৰিছে? তেওঁ কিন্তু আপোনালোকৰ আগফালে আহি কিনে বাইট দিয়াৰ পিছত এটা কিন্তু কথা কৈ থাকে যে মাৰ্কশ্বিটে কথা পাতিব। আমিও কিন্তু চাই আছোঁ, ৰাইজে কিন্তু মাৰ্কশ্বিট লৈ বহি আছে, খালি সময়ৰ বাট চাই আছে, ৰিজাল্টটো জনাই দিব মাৰ্কশ্বিটত নাম্বাৰ কিমান আছে তেওঁৰ। মই নিশ্চিতভাৱে 100% আশাবাদী, কিয়নো দলৰ যিহেতু মই আশাবাদী কাৰণে এপ্লাই কৰিছোঁ। এতিয়া যিহেতু আমাৰ দল ডিষ্ট্ৰিক্ট কমিটি আছে, আমাৰ চেণ্ট্ৰেল কমিটি আছে বা স্ক্ৰিনিং কমিটিও বনাই দিয়া হৈছে, দলে যি মানে এটা সিদ্ধান্ত ল'ব, দলৰ প্ৰতি মোৰ আস্থা আছে আৰু মই বিশ্বাসী